এতিয়া বাজে 9:30 আৰু আমি এতিয়া আহি পালোঁ মকৰীয়া মানে ৰাস চাব। এবাৰ ফাৰ্ষ্ট টাইম মেধিয়ে মকৰীয়া ৰাস চাবলৈ আহিছে দেই। আজিলৈকে মই দেখা নাই মকৰীয়া ৰাস। ভিডিঅ'টো চাই থাকক মোৰ লগত, দেখাই দিম আপোনালোকক। আৰু ইফালে আজি আমাৰ পুৰা খানদানে আমাৰ গ'লো টোপনিয়ে গ'ল। আৰু গেটত চাওক কেনেকুৱা ধুনীয়াকৈ ময়ূৰ দুটা বনাই থৈ দিছে। কালাৰ কৰিলে বেছি ভাল লাগিলে হয়। কি ডাঙৰ ঝুলনা বনাইছে চাওক এখন, এবাৰ উঠি চাব লাগিব। আৰু এইটো হৈছে তিৱা জাতিৰ ৰজা বীৰ জোঙাল বলাহৰ প্ৰতিমূৰ্তি। প্লাষ্টিকৰ কেটলি কেইটা মাইনে বটল এটা লওক, ৱাটাৰ বটল এটা। কিমান মিলা এইটো? কিমান এইটো? কিমান? 150 টাকা রাখে দিই, 120 টাকা। আমি দুটা 520। আহি ভালো লগা নাই, বেয়াও লগা নাই। মূৰ্তি চূৰ্তি তেনেকৈ নাই ইমান। ইফালে এটা আছে, তাৰপিছত গেটত আছে কেইটামান মূৰ্তি। আহোঁতে ৰাস্তাত পাই সেইকেইটাই আৰু বাকী ধন্যবাদ দিছোঁ। তেওঁ নিজে আহিছে, খুব ভাল লাগিছে। সাংস্কৃতিক অনুষ্ঠান চলি আছে। আজি সুবাসনা দত্ত আহিছে, তাকে অলপ চাই যাম আৰু। কেইখন চাম না, কিবা এটা ভাল লাগিছে ন? কোনে দিলে বেলুনটো? কোনে দিলে? কোনে? নাচি দিয়া, নাচি দিয়া এবাৰ, নাচি দিয়া। এইটো কোনেনো? গুল্লাই গুল্লাই তোৰ কোনে মাৰিছিলি? হা? এইটো কোনে দিলে? এইটো কোনে দিলে? অলপ আগতে মানুহে নাছিল, অলপ পিছতে বহুত মানুহ গায়ক চাব আহিছে। গায়ক 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 বুঢ়া বুঢ়ী কেইটা মাজত, বুঢ়া বুঢ়ী মাজত একেটা চাওক। বেচেৰা গান গোৱা মানুহে নাই, গান গোৱা মানুহে নাইছো। মই যাওঁ নেকি?
নতুনকৈ